tipong চালিত বন বিভাগে লোকসকলক ঘৰ ত্যাগ কৰিবলৈ জাননী প্ৰেৰণ কৰাৰ পাছত আজি উক্ত স্থানত উপস্থিত হয় গোৰ্খা ছাত্ৰ সন্থাৰ এক দল। তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত টিপঙৰ চালি অঞ্চলত বসবাস কৰা পৰিয়ালসমূহক বাসগৃহ খালী কৰা জাননী জাৰি কৰিছে লেখাপানী আঞ্চলিক বন বিভাগে, যাৰ বাবে চিন্তিত হৈ পৰিছে টিপং চালিৰ লোকসকল। উল্লেখ্য যে 1924 চনৰ পৰা কোল ইণ্ডিয়াৰ বিভিন্ন কামত নিয়োজিত হৈ এই লোকসকলৰ পূৰ্বপুৰুষসকলে চালিত বসতিস্থল পাতিছিল। বৰ্তমান কোল ইণ্ডিয়া টিপঙত বন্ধ হৈ পৰিল আৰু কোল ইণ্ডিয়াৰ কোনো অস্তিত্ব বৰ্তমান টিপঙত নাই। বৰ্তমান সেয়েহে বনাঞ্চলৰ মাটি ৰক্ষা কৰাৰ স্বাৰ্থত লেখাপানী বন বিভাগে এইসকল লোকক বাসগৃহ 15 দিনৰ ভিতৰত খালী কৰিবলৈ জাননী জাৰি কৰাৰ পাছত উক্ত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। আজি গোৰ্খা ছাত্ৰ সন্থাৰ তিৰাপ জাগুন আঞ্চলিক সমিতিৰ এটা সজাতি দলে উক্ত অঞ্চল পৰিদৰ্শন কৰে আৰু বন বিভাগৰ এই কাৰ্যক গৰিহণা দিয়াৰ লগতে সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে আহ্বান জনায়। হয়, পোনপ্ৰথমে আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতি হৈ আজি এই টিপং চালিত আমি উপস্থিত হৈছোহি আৰু ডিগবৈ সংমণ্ডলৰ অধীনত লেখাপানী আঞ্চলিক বন বিষয়াই এটা নটিচ প্ৰেৰণ কৰিছে। চালিৰ যিমানো ঘৰ আছে তেখেতলোকৰ ঘৰে ঘৰে গৈ কিনে এটা নটিচ প্ৰদান কৰিছে বুলি আমি জানিব পাইছোঁ আৰু এই কথাখিনি জানিব পাই আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতিয়ে গৰিহণা দিছোঁ অসম চৰকাৰ তথা লেখাপানী আঞ্চলিক বন বিষয়াক। কাৰণ চাওক, এই চালিত মাত্ৰ নহয়, নামফাই টাপুতো এইকেইদিনৰ আগত এনেকৈ বন বিষয়াবিলাকে তেখেতলোকে ভূমি বা নিজৰ মাটি যি অধিকাৰ আছিল নামফাই টাপুৰ মানুহবিলাকৰ তেখেতলোকে উচ্ছেদ অভিযান চলাইছিল। 1947 আগত বহা মানুহবিলাকক তেতিয়া নামফাই টাপুতো তেখেতলোকে উচ্ছেদ অভিযান চলাই আহিছে আৰু আজি দেখিব পাইছোঁ টিপং চালিতো একে গতি। 1924 চনৰ পৰা ইয়াত বসবাস কৰা, ইয়াত সম্পূৰ্ণৰূপে 1924 চনৰ পৰা পাছত সম্পূৰ্ণৰূপে যি চৰকাৰী যিবিলাক অনুযায়ী সহায় আছিল বা কিবা পঞ্চায়তৰে হওক বা আপোনাৰ জব কাৰ্ডে হওক, সেইখিনি চব গোটেইখিনি পাই আছিল। কিন্তু আজি হঠাৎ লেখাপানী আঞ্চলিক বিষয়াই এটা নটিচ প্ৰেৰণ কৰিছে, কিয় এইটো আমি বুজি পোৱা নাই। তেখেতলোকে আজিৰ পৰা নহয়, 1924 চনৰ পৰা ইয়াত বসবাস কৰি আছে। তেখেতলোকে চাকৰি কৰি খাই আছে। তেখেতলোকে এইটো চকু কেলে দি আছে? তেখেতলোকে চকু দিব লাগে ভিনবিধৰ বা যিবিলাক অসমৰ মাটি আছিল, সেই মাটিখিনি যিখিনি মাটি তেখেতলোকে অৰুণাচলৰ বুলি দাবী কৰি বহি আছে, তেখেতলোকে তাত চকু দিব লাগে। সেইখিনি মাটি নিজস্ব কৰিবলৈ তেখেতলোকে তাত যাব লাগে চৰকাৰে। আজি চাওক, সেইখিনি মাটি তেওঁলোকে চকু দিব নোৱাৰিলে, সম্পূৰ্ণৰূপে সহায় সহযোগ কৰিব নোৱাৰিলে, চৰকাৰী অনুযায়ী হিচাপে সহায় সহযোগ কৰিব নোৱাৰিলে, সেইখিনি মাটি অৰুণাচলীয়ে লৈ গ'ল। আজি চাওক, এইখিনি মাটিত প্ৰায় 900জন মানুহ, 150 ঘৰ মানুহে ইয়াত জীৱিকা কৰি খাই আছে। কোল ইণ্ডিয়া বন্ধ হৈ গ'ল বুলিয়ে তেখেতলোকে এই মাটিখিনি এতিয়া ফৰেষ্টৰ মাটি বুলি দাবী কৰিব নোৱাৰে নহয়। তো আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতিয়ে এটা দাবী কৰিব বিচাৰোঁ চৰকাৰক, যিহেতু 14 নম্বৰ হওক, ভিনবিধ হওক, সেইখিনি মাটি ঘূৰাই আনক আৰু এইখিনি টিপং চালি মানুহবিলাকক সংস্থাপন দিয়ক, পুনৰ সংস্থাপন দিবলৈ এটা চেষ্টা কৰক। যদি তেওঁলোকে এই 900জন মানুহ পুনৰ সংস্থাপন দিবলৈ তেখেতলোকে আগবাঢ়ি আহে, তেন্তে আমি সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ লগতে তিৰাপ জাগুন অঞ্চলৰ আমি ছাত্ৰ সন্থাই মিলি কিনে এওঁলোকক আমি উচ্ছেদ কৰিবলৈ আমি আপোনালোকক সহায় সহযোগ কৰিম। কিন্তু যেতিয়ালৈকে আপোনালোকে এই 900জনক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়ে, তেতিয়ালৈকে আমি সদৌ গোৰ্খা ছাত্ৰ সন্থাই আমি কোনো পধ্যে মানি লওঁ।